everyone, this is this side. Welcome back to my channel. আশা কৰো সকলোৰে দিনবোৰ ভালে ভালে গৈ আছে যিহেতু বিহুৰ সময় আৰু আমি বিহু বুলি ফুৰিবলৈ যোৱাটো হৈয়ে আছে সকলোৰে কিন্তু তাৰে মাজত কৈ দিও যেহেতু কোভিড বিৰাতে আকৌ এক্টিভ হৈ আছে সো ভালকে সেফলি আৰু কেয়াৰফুলি আপোনালোকে যাতে থাকে আৰু তাৰে মাজত আমি ফেষ্টিভেলছ বোৰ অকমান এনজয় কৰিব পাৰোৱে সো আমি উলাই গলে বিহুৰ সময়ত কোনবা সময়ত এনেকুৱা হয় যে কি পিনহু কি নিপিনহু তেনেকুৱা হয় আৰু যেহেতু বিহু হয় সো চাদৰ মেখেলা জোৰ পিন্ধাটো এটা কম্পালসৰি বুলি নকলেও নিজৰে ভাল লাগে চাদৰ মেখেলা জোৰ পিন্ধি উলাই যাব পাৰিলে সো আজি ভিডিওটোত হেতুৱে দেখাম কেনেকে আমি বিহু বুলি অলপ চাদৰ মেখেলাবোৰ মিক্স এণ্ড মেচ কৰি পিন্ধিব পাৰো সো বলক আমি ভিডিওটো বিগিন কৰো সো লেটস বিগিন দ্য ভিডিও আশা ৰাখিছো আপোনালোকে ভিডিওটো খুবে এনজয় কৰিব আৰু গুটে ভিডিওটো আপোনালোকে শেষলৈকে চাই গৈ থাকিব ফাৰ্ষ্টতে মই লৈছো এটা মুগা কম্বিনেশন যেটো পুৰা মুগাত মই পিনিছো ৰঙৰ অলপ অলপ টাচ আছে কিন্তু কমপ্লিট কবলে গলে মুগা কালাৰটো মই লৈছো সো বাকি মই ট্ৰেডিশনাল যেটো আমাৰ অসমীয়া গহনা লগত টিম আপ কৰিছো আপোনালোকে এনেকে এটো লুক ক্যাৰি কৰিব পাৰে গুটেখিনি মুগাত ৰাখিব পাৰে আৰু যেহেতু বিহুৰ সময় মুগা পিন্ধিলে মুগা কালাৰটো চুজ কৰিলে আপোনালোকে কেতিয়া ৰং যাব নোৱাৰে সো এনেকে আপোনালোকে ট্ৰাই কৰিব পাৰে সো এটো আসলে মোৰ ফাৰ্স্ট মিক্স এণ্ড মেচ আৰু আগলৈও যিখিনি মই মিক্স এণ্ড মেচ দেখাম সেইখিনি গুটেখিনি বিহুৰ সময়টোক লৈ মই বেস কৰি মই গুটেখিনি মিক্স এণ্ড মেচ কৰিছো এইবাৰ মই সেম ব্লাউজ আৰু সেম মেখেলা লগত মই লৈছো ৰঙা চাদৰ এখন যেটোৰ পাৰিটো এটা মাল্টি কালাৰ লুকত আছে আৰু এনেকুৱা আপোনালোকে ট্ৰাই কৰিব পাৰে বিৰাতে ভাল লাগে বা যিকোনো ৰঙা চাদৰ এখন আপোনালোকে ল'ব পাৰে যেহেতু বিহু টাইম মই এতিয়াও আকৌ বিহুৰ সময়টোক লৈ কিনে মই মিক্স এণ্ড মেচ খিনি কৰিছো সো মুগা আৰু ৰঙা কালাৰটো কেতিয়াও ৰং নাযায় সো যিখিনিও মই দেখাইছো সেইখিনি কেতিয়াও বিহুৰ সময়ত পিন্ধিলে কম্বিনেশন খিনি বা মিক্স এণ্ড মেচ খিনি কেতিয়াও ৰং যাব নোৱাৰে সো এইটো মোৰ সেকেন্ড মিক্স এণ্ড মেচ এবাৰ আকৌ মই সেম মেখেলা সেম ব্লাউজৰ লগত মই লৈছো বা টিম আপ কৰিছো অৰেঞ্জ কালাৰ চাদৰ এখন একেবাৰে সামান্য অৰেঞ্জ কালাৰটো বিৰাতে ধুনিয়াকে ব্ৰাইটনেস আনে মুগা কালাৰৰ লগত পিন্ধিলে টিম আপ কৰিলে সো আপোনালোকে এনেকে অৰেঞ্জ কালাৰৰ চাদৰো ইউজ কৰিব পাৰে এইবাৰ মই মেখেলাখন সেম ৰাখিছো চাদৰখনো আগতে দেখুৱাৰে আৰু লগতে টিম আপ কৰিছো মই এটা বেলেগ ব্লাউজ অকমান ডিজাইন থকা সো হেতু লগত মই টিম আপ কৰিছো আৰু মই কুচটো দিউতে গুটে মাল্টি কালাৰ যিখিনি পটিৰ ভাগখিনি আছে সেইখিনি মই পুৰা মানে দেখাকে লৈছো সো অকমান লুকটো চেঞ্জ হৈ গৈছে সো আপোনালোকে অকমান চেঞ্জ কৰি দিলে লুকটো আকৌ কাপোৰযোৰ দেখাত বেলেগ হৈ পৰে সো এনেকে আপোনালোকে বহুত ধৰণত মিক্স এণ্ড মেচ কৰি চাব পাৰে গটিকে এইটো এটা লুক আই হোপ সো আপোনালোকৰ ভাল লাগি আছে এইটো মিক্স এণ্ড মেচটো কবই নালাগে ইয়াতে মই লৈছো ৰিহা আৰু লগতে ৰঙা আৰু ৰঙা ব্লাউজ আৰু ৰঙা মেখেলা এখন পিন্ধিছো একেবাৰে সিম্পল লুক এটো নৰমালি কৰাই যায় ৰিহাখন বিহুৰ সময়ত আমি ধুনিয়াকে ৰঙা মানে যিকোনো মেখেলা ব্লাউজৰ লগত টিম আপ কৰিব পাৰো আৰু বিশেষকৈ ৰঙা লগত কৰিলে বেছি ভাল লাগে সো এনেকে আপোনালোকে যদি ট্ৰাই কৰা নাই নিশ্চয় ট্ৰাই কৰিছে চাগে হলেও যদি ট্ৰাই নাই কৰা এবাৰ ট্ৰাই কৰি চাব
এইবাৰ মই কলা মিচিং টাইপৰ মেখেলা এখনৰ লগত মই মুগা কালাৰৰ যিটো আগতেই আপোনালোকে চাদৰখন দেখিছে সেইখন চাদৰ টিম আপ কৰিছোঁ আৰু আগৰে মই দেখুওৱা ব্লাউজটোৰ সৈতে গোটেইখিনি টিম আপ কৰিছোঁ তিনিওটা বস্তু বেলেগ বেলেগ কিন্তু মেচিং কৰিব জানিলে তিনিওটা বস্তুৱে ডিফাৰেণ্টলি পিন্ধিলেও ধুনীয়াকৈ মিলি পৰে আৰু যিহেতু এইখিনি কালাৰ বিহু টাইমত পিন্ধিবৰ কাৰণে ধুনীয়া একদম পাৰফেক্ট হয় সো মই এনেকৈ কম্বিনেশ্যন কৰিছোঁ মিক্স এণ্ড মেচ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে আপোনালোকেও এনেকৈ ট্ৰাই কৰিব পাৰে কলা মেখেলা মুগা কালাৰ আপোনাৰ চাদৰ আৰু ৰেড ব্লাউজ বা ব্লেক কালাৰ ব্লাউজো পিন্ধিব পাৰে ডিফাৰেণ্ট ৱেত আপোনালোকে ষ্টাইল কৰিব পাৰে মিক্স এণ্ড মেচ কৰিব পাৰে সো এইটো আপোনালোকে বিৰাট ধুনীয়াকৈ ট্ৰাই কৰিব পাৰে বিহুৰ সময়ত আপোনালোকে নৰ্থ ইষ্টত থকা গোটেইখিনি ট্ৰেডিশ্যনেল এটায়াৰ্ছ দি আপোনালোকে মিক্স এণ্ড মেচ কৰি পিন্ধিব পাৰে চাদৰ মেখেলাবোৰ বিৰাট ভাল দেখি যিহেতু বিহুৰ সময় অকল মানে মুগাৰ মেখেলা বা সেইটোৱে নহয় মুগা চাদৰ মানে মুগাৰ ছেট বুলি নহয় যিকোনো নৰ্থ ইষ্টৰ যিকোনো ট্ৰেডিশ্যনেল এটায়াৰ আপোনালোকে পিন্ধিলে খুবেই ভাল লাগে আৰু মিক্স এণ্ড মেচ কৰি চাব আপোনালোকে নিশ্চয় ভাল পাব এইবাৰ মই সেম মেখেলাখনত লগত পিন্ধিছোঁ এখন পাৰ্পল কালাৰ চাদৰ আৰু টিম আপ কৰিছোঁ য়েল্লো এণ্ড ব্লেক কালাৰত ব্লাউজ এটা গোটেইকেইটা তিনিওটাই বেলেগ বেলেগ ছেটৰ হয় কিন্তু একেলগে পিন্ধোতে ধুনীয়াকৈ ফুটি উঠিছে কালাৰখিনি আৰু লগতে মই কৈ দিওঁ এইখিনি চাদৰখনত যিখিনি দহি দেখি আছে বিৰাটেই প্ৰমিনেণ্ট হৈ ফুটি উঠিছে আৰু সেইখিনি মই নিজেই কৰি লোৱা হয় যিহেতু নৰ্মেল দহিবিলাক দি অকণমান বৰ হৈ গৈছিলোঁ চ' অকণমান নিজেই কৰি লৈছিলোঁ মই দুটাকৈ দিছিলোঁ আৰু অলপ ডাঙৰকৈ দিছোঁ চ' অলপ লুকটো বেলেগ আহি যায় চ' এনেকৈ আপোনালোকেও ট্ৰাই কৰিব পাৰে দহিখিনিত চ' এইটো মোৰ লাষ্ট ভিডিঅ'টো চাই আপোনালোকে এনজয় কৰিলে আৰু যদি ভিডিঅ'টোত অকণমানো কিবাও ভাল লাগিছে তেন্তে লাইক এটা কৰি যাব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যোনসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলটোলৈ আহিছে বা ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাইছে যোৱাৰ আগতে এটা ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব আৰু লগতে থকা বেল বাটনটো আপোনালোকে চিয়'ৰলি হিট কৰি দিব চ' ডেট আগলৈ আহি থকা ভিডিঅ'জবোৰৰ ন'টিফিকেশ্যনছবোৰ আপোনালোকে পাই থাকে আৰু নেক্সট ভিডিঅ'ত আগলৈ আমি আকৌ লগ পাম টিল ডেট ষ্টে হেপী এণ্ড বাই বাই